নমস্কাৰ সকলোলৈকে মোৰ অন্য এটা মিনি ব্লগলৈ আপোনাক সকলোকে স্বাগতম জনাইছোঁ দেই। আৰু লগতে আপোনাক সকলোকে ৰঙালী বিহুৰ হিয়াৰ পৰা শুভেচ্ছা যাচিলোঁ। আৰু আজি মই আৰু মোৰ বান্ধৱীজনী আমি দুজনীয়ে আজি শ্বপিং কৰিবলৈ ওলাইছোঁ দেই বিহু বুলি। যিহেতু এতিয়ালৈকে আমি শ্বপিং কৰাই নাই বিহুৰ কাৰণে, তো সেইকাৰণে এয়া চাওক আহি দেখিলোঁ যে মানুহৰ কি ভিৰ চাওকচোন। যিহেতু বিহু ন, সকলোৰে গাত বিহু লাগিছে, তো সকলোৱে মানে একদম বজাৰ কৰাত একদম লাগি গৈছে আৰু কোনো এখন দোকানত মানে খালী নাই, একদম ভিৰ আৰু চাওকচোন। আৰু আমি আজি আহিছোঁ শ্বপিং কৰিবলৈ ডিজিনলৈ। আৰু এয়া চাওক তাতে মানে বহুত ধুনীয়া ধুনীয়া কালেকশ্যন পোৱা যায় আৰু বহুত ৰিজনেবল প্ৰাইজত পোৱা যায়। ভাবিলে আপোনালোকক অকণমান দেখাই দিওঁ। আৰু এয়া চাওকচোন কি ধুনীয়া ধুনীয়া কালেকশ্যন। আৰু আমি গৈ পায়ে মানে কালেকশ্যনখিনি চোৱাত লাগি গ'লোঁ, যিহেতু বহুত ধুনীয়া ধুনীয়া আৰু ইমানবোৰ কাপোৰ আছিলে ন, আৰু ইমান ধুনীয়া কালেকশ্যন আছিলে, চাই মানে শেষে কৰিব নোৱাৰা নিচিনা আৰু